আজি মই বনাব লৈছোঁ পটল আলু ৰেচিপি। মই আগতে আলুখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত পিচি লৈ অকণমান পানী মিক্স কৰি দি দিব, তেতিয়া ধুনীয়া হয় গোন্ধটো। আৰু কেঁচা জলকীয়া গোন্ধটো বহুত ধুনীয়া, সেইকাৰণে চব্জিখিনিত দি দিলে বহুত ধুনীয়া গোন্ধায়।
আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।